নমস্কাৰ, মই গকুলৰ সপোন টুনিবলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছে গুৰুত্বপূৰ্ণ খবৰলৈ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব স্কুটি। এইবাৰ ল'ৰা ছোৱালী উভয় পাব স্কুটি। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কোটিগৰাকী ছাত্ৰ ছাত্ৰীক দিয়া হ'ব স্কুটি। ল'ৰা ছোৱালী উভয় পাব স্কুটি। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মন্তব্য আগবঢ়াইছে। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পালে স্কুটি পাব। ছোৱালীয়ে পাব, ল'ৰাই পাব। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পালে স্কুটি পাব। ছোৱালীয়ে পাব, ল'ৰাই পাব। ইতিমধ্যে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য শুনিলে। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ। এইবাৰ ল'ৰা ছোৱালী উভয়কে দিয়া হ'ব স্কুটি। গতিকে এনেধৰণৰ বাবতি পাই থাকিবৰ বাবে যদিও বৰ্তমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব নাপাহৰিব। ধন্যবাদ।